এয়া আহিছে চতৰ বৰদৈচিলা ভয়ানকভাৱে আহিছে মাকৰ ঘৰলৈ যাব অহা এয়া চতমহীয়া বৰদৈচিলা তাৰ বাবে আমি এয়া এইটো বিশ্বাস জনবিশ্বাস যে বৰদৈচিলা যেতিয়া মাকৰ ঘৰলৈ যায় এনেকুৱা ত্ৰাসৰ সৃষ্টি কৰে আৰু তাৰ বাবে এনেকৈ দিয়া হয় বৰদৈচিলা ইয়াতে শান্তিমনে অকণমান সময় জিৰাই যাব পাৰে পঢ়ি মোৰ কণীয়াই নিজকে এবাৰ চাই যাব পাৰে সেয়া চতমহীয়া বৰদৈচিলা যিহেতু মাকৰ ঘৰলৈ যাবলৈ মই উদ্যাপন হৈ থাকোঁ পুৰা বতাহ একেবাৰে ওলাই যাম পুৰা বতাহ আৰু চেচ পুৰা একদম এতিয়া অকণমান কাম কাটিম ন দেখাই দিছোঁ ৰ'ব একবাৰ এয়া একদম পুৰা বৰষুণো দিব আৰম্ভ কৰিছে অলপ অলপ তো এয়া হ'ল বৰদৈচিলাৰ তাণ্ডৱ ঝাৰু মাৰি থাকিব পাৰিম আৰু আমি অৱস্থা ধুনীয়া হৈ গ'ল চোতালৰ পাতৰ একদম এতিয়া বৰষুণ দিব ধুনীয়াকৈ বৰষুণ দিব এয়া কেনেকুৱা লাগিছে আমাৰ বতাহটো কেনেকুৱা লাগিছে তোমাৰ বৰষুণৰ পানী পৰি সতেজ যাব ধৰিছে ধুনীয়া ফুলেও বহুত ভাল পাইছে আজি ধুনীয়া বৰষুণ যাক পালে বহুত দিনৰ মূৰত আচলতে এতিয়া বৰষুণ আহিছে তাৰ কাৰণে নেকি ফুলখিনিয়ে বহুত বেছি ভাল পালে কি ধুনীয়াকৈ হালি জালি আছে বহুত বেছি ভাল পালে ফুলখিনিয়ে নতুন বৰষুণ জাক পায় বহুত দিনৰ মূৰত আচলতে বৰষুণ জাক পায় ফুলখিনিয়ে বহুত ভাল পালে সতেজ হৈ গ'ল যিয়ে নহওক বৰষুণ পায় চববিলাকে ভাল পায় চববিলাক ধুনীয়াকৈ নাচি বাগি উঠে বহুত ভাল লাগে আমাৰ মনবিলাক ভাল লাগে গছ গছনি নতুনকৈ মনটো ভাল লাগে বৰষুণৰ বতৰত আমাৰ মইনাৰ ফূৰ্তি অন্য মইনাই গাড়ীত নুঠে কিন্তু আমাৰ মইনাই ছাতিৰ তলত নাচি বাগি ফুৰে বৰষুণ দিলে গোৱা বৰষুণৰ বতৰত মইনা ছাতিৰ তলত মইনা অঁ এবাৰ দাঙি দিছোঁ ছাতিটো ধুনীয়াকৈ দিয়া বেছ নাই ছাতিটো বুঢ়লো পুৰা বহুত দিনৰ মূৰত বৰষুণ প্ৰথমতে বতাহটো দি অলপ বেয়া কৰিছে বাৰু মানে বহুত ধূলি উৰিল কিন্তু এতিয়া পুৰা পৰিৱেশ ঠাণ্ডা হৈ গৈছে পুৰা বিশেষকৈ ফুলখিনিৰ কাৰণে বহুত ভাল পাইছোঁ আৰু ফুলখিনি ধুনীয়াকৈ এতিয়া সতেজ পুৰা বৰষুণৰ কাৰণে তাইও ভাল পাইছে বহুত ভাল পাইছে বহুত দিনৰ মূৰত বহুত দিন বৰষুণ দেখা নাই বৰষুণ পাই একদম পুৰা খুচ হৈ গৈছে আৰু আমাৰো ভাল লাগিছে অৱশ্যে আমি আচলতে এই ধুনীয়া বতৰটোৰ পৰা নতুন কাম এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ কামটো হ'ল ইউটিউব পৰিয়ালত নতুনকৈ আমি সদস্য হ'ব বিচাৰিছোঁ তাৰ বাবে অকণমান নতুনকৈ কাম আৰম্ভ কৰিছোঁ আৰু বহুত কিবা কিবি কৰিম বুলি ভাবি আছোঁ আশা কৰিছোঁ আপোনালোকে মৰম দিব সহায় সহযোগ কৰিব আৰু আমাক ছাপোৰ্ট কৰিব আমি কিবা কিবি যি পাৰোঁ দেখাই থাকিম আৰু যেনেকৈ যি পাৰোঁ অঁ নহয় চেনেলটো ছাবস্ক্ৰাইব অঁ মইনাটোও কৈছে এতিয়াতো কৰিব লাগিব এতিয়াৰ পৰা আমাৰ চেনেলত নতুনকৈ আহিব আপোনালোক যি নতুন কিবা কিবি দেখাবলৈ চেষ্টা কৰিম ভাবিছোঁ ভাল পাব গতিকে আজি আমি ইয়াতে আমাৰ নতুন কামটো সমাপ্ত কৰিছোঁ আগলৈ আকৌ লগ পাম ধন্যবাদ